সকলকে ব্যাকৰণৰ শিকন মঞ্চলৈ স্বাগতম জনাই আজি ব্যাকৰণৰ অন্যতম ভাগ সন্ধিৰ বিষয়ে কিছু কথা আলোচনা কৰিবৰ বাবে আহিছো। তোমালোক সকলোৱে ব্যাকৰণতনো সন্ধি কি এই সম্পৰ্কে নিশ্চয় ইতিমধ্যে পাইছা। তথাপিও আমি এই সন্ধিৰ বিষয়ে জানিবলৈ আহাচোন আজি কিছু কথা আলোচনা কৰো। প্ৰথম কথা সন্ধি কি? সাধাৰণ অৰ্থত সন্ধি হল জোৰা বা লগলগা। ব্যাকৰণত সন্ধি কাক বোলে? উচৰা উচৰকৈ থকা দুটা পদৰ প্ৰথম পদৰ শেষ বৰ্ণ আৰু দ্বিতীয় পদৰ প্ৰথম বৰ্ণৰ মিলনকে ব্যাকৰণত সন্ধি বোলে। সন্ধিৰ প্ৰধান উদ্দেশ্য কি? এইটো খুব গুৰুত্বপূৰ্ণ কথা। সন্ধিৰ প্ৰধান উদ্দেশ্য হৈছে ভাষাৰ লালিত্য আৰু ধ্বনিৰ দ্ৰুত সুউচ্চাৰণ কৰা। ভাষাৰ লালিত্য বঢ়ায় আৰু লগতে আমি যেতিয়া সন্ধি কৰো, সন্ধি কৰিলে সেই শব্দটো উচ্চাৰণ কৰোঁতে তাৰ পৰা এটা সাংঘাতিক ধৰণৰ সুখ অনুভৱ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে বিদ্যাযুগালয়, তাক যেতিয়া সন্ধি কৰো বিদ্যালয় বুলি কওঁতে এটা আভ্যন্তৰীণ সুখ অনুভৱ কৰিব পৰা যায়। ইয়াৰ পিছত আহিম সন্ধি কেই প্ৰকাৰৰ আৰু কি কি। সকলোৱে জানা সন্ধি তিনি প্ৰকাৰৰ। সেইকেইটা হৈছে স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। ইয়াৰ পিছত আমি আহিম স্বৰ সন্ধিনো কাক বোলে এই সম্পৰ্কে জানিবলৈ। স্বৰ সন্ধি সন্ধি গঠন হোৱা পদ দুটাৰ প্ৰথম পদৰ শেষৰ বৰ্ণ স্বৰ আৰু দ্বিতীয় পদৰ প্ৰথম বৰ্ণও যেতিয়া স্বৰ বৰ্ণৰ হয় তেতিয়াহ'লে সেই সন্ধি বা জোৰাটোক আমি স্বৰ সন্ধি বুলি কওঁ। উদাহৰণস্বৰূপে বিদ্যাযুগালয় এই শব্দ দুটা নিশ্চয় সকলোৱে দেখিছা। বিদ্যা বুলি কওঁতে ইয়াত স্বৰান্ত হৈছে আ আৰু আলয়ৰ আ আৰু আ লগ হৈ আ হৈছে, গতিকে এই সন্ধিক আমি স্বৰ সন্ধি বুলি ক'ব পাৰো। ইয়াৰ পাছত আমি আহিম ব্যঞ্জন সন্ধিনো কাক বোলে এই সম্পৰ্কে জানিবলৈ। ব্যঞ্জন সন্ধিটো দুটা পদৰ প্ৰথম পদৰ শেষৰ বৰ্ণ আৰু দ্বিতীয় পদৰ প্ৰথম বৰ্ণৰ মাজত মিলন হ'ব। যদি প্ৰথম পদৰ শেষৰ বৰ্ণ স্বৰ বৰ্ণ আৰু দ্বিতীয় পদৰ প্ৰথম বৰ্ণ ব্যঞ্জন বৰ্ণ হয়, অথবা দুয়োটা পদৰে প্ৰথম পদৰ শেষৰ বৰ্ণ ব্যঞ্জন অথবা দ্বিতীয় পদৰ প্ৰথম বৰ্ণ ব্যঞ্জন হয়, তেতিয়া এনেধৰণে সংযোগ হোৱা সন্ধি আমি ব্যঞ্জন সন্ধি বুলি কওঁ। উদাহৰণস্বৰূপে দিক যুগন্ত দিগন্ত, ইয়াত ক এইটো দিক যুগ অন্ত ব্যঞ্জনান্ত কৰা হৈছে, গতিকে ই ব্যঞ্জন বৰ্ণৰ লগত স্বৰ বৰ্ণৰ মিলন হৈ এই সন্ধি গঠন হৈছে আৰু এই সন্ধিক আমি ব্যঞ্জন সন্ধি বুলি সকলোৱে জানো। ইয়াৰ পাছত আমি আহিম বিসৰ্গ সন্ধিৰ মাজলৈ। ব্যঞ্জন বৰ্ণমালাত আমি সকলোৱে বিসৰ্গ বৰ্ণটো পাইছো আৰু এই বৰ্ণৰ সংযোগত গঠন হোৱা সন্ধিক বিসৰ্গ সন্ধি বোলে। যেনে নিহ যোগ ৰ, এইটো বিসৰ্গ চিন, নিহ যোগ ৰ নিৰ। তেনেকৈ আবি যোগ কাৰ আবিষ্কাৰ, এনেধৰণে পৰিযোগ কাৰ পৰিষ্কাৰ, তিৰহ যোগ কাৰ তিৰস্কাৰ বিসৰ্গ সন্ধি গঠন হোৱা দেখিবলৈ পাওঁ। ইয়াৰ পাছত আমি আহিম দুটা বৰ্ণৰ মিলন কিদৰে নতুন বৰ্ণ আমি পাব পাৰো। স্বৰ সন্ধিটো আমি অৰ লগত অ যোগ হলে আ বৰ্ণটো পাম। যেনে কৃষ্ণ যোগ অৰ্জুন, কৃষ্ণাৰ্জুন। কৃষ্ণ বুলি কওঁতে ই স্বৰান্ত হৈছে। সাধাৰণতে ব্যঞ্জন বৰ্ণবোৰ স্বৰান্ত। ইয়াক যেতিয়া আমি পূৰ্বৰ দিক যুগন্ত ইয়াক আমি কত ব্যঞ্জন চিন দি ব্যঞ্জনান্ত কৰিছিলো, কিন্তু কৃষ্ণত আমি ব্যঞ্জন চিন দিয়া নাই, সেয়েহে ই স্বৰান্ত হৈছে। এই কৃষ্ণ ইয়াৰ অ আৰু অৰ্জুনৰ অ দুইটা অ আৰু অ লগ লাগি ইয়াত আ উৎপন্ন হৈছে কৃষ্ণাৰ্জুন। ঠিক তেনেকৈ আৰ লগত আ লগ হৈও আ হয়, যেনে বিদ্যাযুগালয় বিদ্যালয়, ইয়াত বিদ্যাৰ আ আৰু আলয়ৰ আ লগ হৈ আকৌ আ উৎপন্ন হৈছে বিদ্যালয়। ঠিক তেনেদৰে ই আৰু ই লগ হৈ ই হৈছে। আমি
আমি সাধাৰণতে হ্ৰস্বই যোগ হ্ৰস্বই বুলি কওঁ তেতিয়া তাৰ পৰা উৎপন্ন হৈছে দীৰ্ঘ ই উচ্চাৰণৰ ক্ষেত্ৰত চুটি আৰু দীৰ্ঘ কৰিলেও প্ৰকৃততে ই শুদ্ধ হয় তেনেকৈ ৰবি যোগীন্দ্ৰ ৰবিৰ ই আৰু ইন্দ্ৰৰ ই লগ হৈ ৰবীন্দ্ৰ হৈছে ইয়াত দীৰ্ঘ ই হৈছে ঠিক তেনেদৰে হ্ৰস্বইৰ লগত দীৰ্ঘ ই যোগ হৈও দীৰ্ঘ ই হৈছে পৰিযোগিক্ষা পৰীক্ষা তেনেধৰণে উ আৰু উ লগ হৈ উ হয় কটু যুগুক্তি ইয়াৰ হ্ৰস্বও আৰু উক্তিৰ হ্ৰস্বও এই দুটা বৰ্ণ লগ হৈ দীৰ্ঘ বৰ্ণ উৎপন্ন হৈছে কটুক্তি ঠিক একেদৰে ব্যঞ্জন সন্ধিৰ ক্ষেত্ৰতো দুটা বৰ্ণৰ মিলনত এটা নতুন বৰ্ণ উৎপন্ন হোৱা দেখিবলৈ পাওঁ উদাহৰণস্বৰূপে স্বৰবৰ্ণ যিকোনো স্বৰবৰ্ণৰ লগত যেতিয়া দ্বিতীয় স্বৰ বৰ্ণটো যোগ হয় তেতিয়া দ্বিতীয় স্বৰ সন্মুখত প্ৰথম স্বৰ স্ব উৎপন্ন হোৱা দেখিবলৈ পাওঁ ইয়াত অনুযোগছেদ অনুচ্ছেদ হৈছে এটো সকলোৱে দেখিছা অনুৰ লগত ছেদ যোগ হৈ ছেদ স্ব উৎপন্ন হৈছে ঠিক তেনেদৰে উদ্যোগলেখ ইয়াত উল্লেখ হৈছে তেনেদৰে বাকযুগময় বাংময় হৈছে যজ্ঞ নযজ্ঞ সংযোগ ছয় সংশয় এটা নতুন শব্দ উৎপন্ন হোৱা আমি দেখিবলৈ পাইছো ঠিক তেনেদৰে বিসৰ্গ সন্ধিৰ ক্ষেত্ৰতো দুটা বৰ্ণৰ সংযোগত এটা নতুন বৰ্ণ উৎপন্ন হোৱা আমি দেখিবলৈ পাওঁ উদাহৰণস্বৰূপে নিযোগ ছয় বিসৰ্গৰ লগত প্ৰথম ছ যোগ হৈ উৎপন্ন হৈছে হয় ছয় ছ নিশ্চয় বিসৰ্গটো লুপ্ত হৈ তালব্যস্বৰ উৎপন্ন হৈছে নিযোগ ছয় নিশ্চয় আকৌ মনযোগ ৰম বিসৰ্গৰ সলনি আমি ইয়াত উকাৰ উৎপন্ন হোৱা দেখিবলৈ পাইছো মনোৰম মনযোগ ৰম মনোৰম তেনেকৈ নমযোগকাৰ নমস্কাৰ এনেধৰণে আমি সন্ধি উৎপন্ন হতে যেতিয়া সন্ধি গঠন হয় এটা পদৰ শেষৰ বৰ্ণ আন এটা পদৰ প্ৰথম বৰ্ণৰ সৈতে মিলন হৈ যেতিয়া সন্ধি কৰে তেতিয়া দেখিবলৈ পাওঁ এটা নতুন বৰ্ণও বহু সময়ত উৎপন্ন হয় সন্ধি শব্দৰ বিপৰীতাৰ্থক শব্দ হৈছে বিগ্ৰহ এই শ্ৰেণীৰ জৰিয়তে আমি সন্ধিৰ সম্যক ধাৰণাহে আগবঢ়াব পাৰিছো বিভিন্ন ব্যাকৰণবিদে ব্যাকৰণৰ পুথি সন্ধি সম্পৰ্কত বিশদ আলোচনা আগবঢ়াই থৈছে ইয়াৰ পাছত এই স্বৰ ব্যঞ্জন আৰু বিসৰ্গ সন্ধিৰ সম্যক ধাৰণাৰে সেই পুথিসমূহ অধ্যয়ন কৰি কেনেধৰণে নতুন শব্দ গঠন হ'ব পাৰে জানিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলক আগ্ৰহী হ'বৰ নিমিত্তে আজিৰ পাঠ সামৰণি মাৰিছো ধন্যবাদ